বিজেপিৰ দখলত বঙাইগাঁও জিলাৰ তিলকগাঁও গাঁও পঞ্চায়ত 5 গৰাকী সদস্যৰ সমৰ্থন আৰু লটাৰীযোগে পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত হৈছে সুজন বৰ্মন। উল্লেখ্য যে নিৰ্বাচন আয়োগে পঞ্চায়ত গঠনত নিৰ্ধাৰণ কৰি দিয়া থুল নোহোৱাৰ বাবেই আজি লটাৰীযোগে বিদ্যাপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সভাপতি উপসভাপতি নিৰ্বাচন কৰা হয়। বিজেপি দলৰ সমৰ্থিত সদস্যই সভাপতি হিচাপে সুজন বৰ্মনক আৰু উপসভাপতি হিচাপে মনোজ কুমাৰ বৰ্মনক নিৰ্বাচিত কৰে। সভাপতি হিচাপে আপুনি নিৰ্বাচিত হ'লে অনুভৱ কেনেকুৱা আজিৰ মুহূৰ্তত? আজি অনুভৱ ক'ব গ'লে খুব ভাল লাগি আছে আৰু এইটো ক'বলৈ গ'লে মোৰ নিজৰ জয় নহয়, আমাৰ তিলকগাঁও পঞ্চায়তৰ জয়। আৰু যিসমূহ আমাৰ যিকোনো ৰাইজ আছে বহুত কষ্ট কৰিছে, আমাৰ ৰাইজৰে জয় হৈছে, আমাৰ তিলকগাঁও জিপিৰ উন্নতিৰ জয় হৈছে। আৰু আমাৰ লগতে আমাৰ তিলকগাঁও আমাৰ বিশিষ্ট সমাজকৰ্মী আছে, আমাৰ ৰূপম ডাঙৰীয়া, আৰু লগতে আমাৰ মণ্ডল প্ৰেচিডেণ্ট ছাৰ আছে আৰু আমাৰ সুকেন ছাৰ। আমি তেওঁলোকক আমাৰ কাৰণে বহুত কষ্ট কৰিছে, সেইটো কাৰণে মই আজি বহুত ভাল হৈছে। ৰাইজে নিৰ্বাচন কৰি আপোনাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে, ৰাইজৰ মাজত কেনেকৈ সোমাব? মই ৰাইজৰ মাজত বহুত ভালকৈ কাম কৰিম। ৰাইজৰ কথা শুনি মই নিজে একেলগে কাম নকৰোঁ, মই চব যিসমূহ ৰাইজ আছে আমি তেওঁৰ লগত বহুত বিশেষ কথা আলোচনা কৰি যে যেনেকৈ ভাল হ'ব তেনেকুৱা কাম কৰিম, এইটোখিনিয়ে কথা। সভাপতিৰ আজিৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। আমাৰ তিলকগাঁও পঞ্চায়তে আমাৰ যিখিনি জনসাধাৰণ আছে, ভোটাৰ ৰাইজ আছে, আমাক যথেষ্টভাৱে নিৰ্বাচনৰ সময়ত আমাক সহযোগ কৰিছিল আৰু নিশ্চিতভাৱে আমি সহযোগ কৰাৰ ধৰণে আমি কিন্তু ফল পাবলৈ সক্ষম হ'লোঁ। বহুত ঘাট প্ৰতিঘাত আমাৰ মাজত গ'ল। প্ৰথম পৰ্যায়ত আমাৰ প্ৰেচিডেণ্টগৰাকীক আমি নিৰ্বাচন কৰিবলৈ অসুবিধা পালোঁ। তো আজি শেষৰ পৰ্যায়ত আমাক ৰায় দিলে, আমাৰ এইটো ঐতিহাসিক ৰায়, আৰু এই ঐতিহাসিক ৰায়ত আমাৰ তিলকগাঁও পঞ্চায়তৰ আমাৰ সভাপতি হিচাপে সুজন বৰ্মনক আমাৰ সভাপতি নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে। আৰু বহুত ভাল লাগিছে, আমাৰ নিৰ্বাচন আয়োগে যেনেকৈ আমাক সুচাৰুৰূপে আমাৰ এই হেৰিটো আমাৰ পৰিচালনা কৰিলে, আমি নিশ্চিতভাৱে নথৈ আনন্দিত হৈছোঁ। আমি তিলকগাঁও পঞ্চায়তৰ সমূহ ভোটাৰ যিখিনি আছে, আমাৰ ভোটাৰ ৰাইজক আমাৰ বিদ্যাপুৰ মণ্ডল সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা খুবেই ভাল আনন্দৰ মুহূৰ্ত। আমাৰ যি তিলকগাঁও পঞ্চায়তৰ যোৱা সময়ত আগৰ যি তাৰিখ এটা আছিলে, সেই তাৰিখ অনুযায়ী পঞ্চায়ত গঠন যি প্ৰক্ৰিয়া আছিল, সেই প্ৰক্ৰিয়াত যিখিনি আমাৰ চৰকাৰী নিয়ম অনুযায়ী যি থুল হ'ব লাগে, সেই থুল নোহোৱাৰ পৰিপ্ৰেক্ষিতত আকৌ আজি পুনৰবাৰ এই পঞ্চায়ত গঠন প্ৰক্ৰিয়া আজি আৰম্ভ হৈছিল। আৰু সেই গঠন প্ৰক্ৰিয়া নিয়ম অনুসৰি যেতিয়া সমান হৈছিলে আৰু পিছত যি টছৰ নিয়ম, সেই নিয়ম অনুযায়ী ইতিমধ্যে সুজন বৰ্মন তেখেত পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত হৈছে। গতিকে এটা খুব ভাল মুহূৰ্ত, আৰু মই তেখেতসকলক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এটা আহ্বান জনাইছোঁ যাতে তেখেতসকলৰ যি চৰকাৰ, স্থানীয় এখন চৰকাৰ, পঞ্চায়তখন এখন স্থানীয় চৰকাৰ, আৰু সেই চৰকাৰৰ যিখিনি কাম কাজ, আমাৰ যেনেকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ সকলোকে লৈ সম উন্নয়নৰ কথা চিন্তা কৰি কাম কাজবিলাক কৰি আছে, গতিকে মই তেখেতসকলকো অনুৰোধ জনাম, আমাৰ সুজন বৰ্মন ডাঙৰীয়াক অনুৰোধ জনাম যে সকলোকে লৈ আমাৰ যিমান আছে ৱাৰ্ড আছে, 10টা ৱাৰ্ডৰ, যাতে প্ৰতিটো ৱাৰ্ডত সম বিকাশৰ কথা চিন্তা কৰি প্ৰতিগৰাকী সদস্যই যাতে কাম কৰে। আৰু ৰাইজে যিহেতু বহুত আশা আকাংক্ষাৰে তেখেতসকলক ভোট দিছে আৰু বিজয়ী কৰাইছে, গতিকে ৰাইজৰ আকাংক্ষা যিমানখিনি আছে, অঞ্চলভিত্তিক যিমানখিনি সমস্যা আছে, এই গোটেইখিনি সমস্যা তেখেতসকলে নিশ্চিতভাৱে আগন্তুক দিনত সমাধান কৰাৰ কাৰণে ব্যৱস্থা হাতত ল'ব। গতিকে এইখিনিয়ে কথা, আৰু পুনৰবাৰ তেখেতসকলক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিদ্যাপুৰবাসী ৰাইজ, তিলকগাঁওবাসী ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলো সহযোগ কৰাৰ কাৰণে ধন্যবাদ। বঙাইগাঁৱৰ পৰা চন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।